আপোনাৰ আৰু আপোনাৰ সপোনৰ মাজত কেৱল এটা বস্তু আছে, সেইটো হ'ল কিছুমান ফাল্টু আৰু মিছা কাহিনী, যিবোৰ আপুনি নিজক কৈ সান্তনা দিয়ে যে মই এইটো কাৰণে আজি মোৰ সপোন বাস্তৱত ৰূপান্তৰিত কৰিব পৰা নাই। যদি তুমি সঁচাকৈ নিজৰ সপোন বা কিবা এটা বস্তু পাব বিচাৰিছা, তেন্তে কিছুমান বাহানা যেনে মোৰ সময় নাই, মোৰ বহুত কাম থাকে, মোৰ মন নবহে, ভাগৰ লাগে, এনেধৰণৰ বাহানা ত্যাগ দিব লাগিব। এনেকুৱা কি হৈ যায় যে আমি এক্সামৰ আগদিনা 10টা চেপ্টাৰ পঢ়িব পাৰোঁ, কিন্তু তাৰ আগত এটা চেপ্টাৰো পঢ়িব নোৱাৰোঁ। কিয় হয় এনেকুৱা? পৃথিৱীত যিমানবোৰ ভাল কাম আছে তাতেই আমাৰ মন নবহে, হয়নে? কিন্তু গেম খেলা সময়ত, মোবাইল আৰু ছ'চিয়েল মিডিয়াত ঘণ্টা ধৰি সময় বৰবাদ কৰা সময়ত আমাৰ সম্পূৰ্ণ মন বহে। গতিকে য'ত তোমাৰ মন বহে তাত তুমি নিজৰ ভৱিষ্যত গঢ়া। নতুবা তুমি যদি সেইটো কৰিব নোৱাৰা, তেন্তে এইবোৰ বাহানা এৰি নিজৰ পঢ়া শুনাত মন বহোৱা। পঢ়াত মন বহাবৰ কাৰণে যদি তোমাৰ মোবাইল, টোপনি, সময় নষ্ট কৰা বন্ধু এৰিব লগা হয়, তেতিয়া তুমি সংকোচ নকৰিবা। কিয়নো এই বাহানাৰ পৃথিৱীখনৰ পৰা নোলোৱালৈকে তোমাৰ সপোন কেতিয়াও সফল হ'ব নোৱাৰে। প্ৰথমে আমি এইটো জানিব লাগিব যে আমাৰ লক্ষ্য প্ৰাপ্তি হোৱাত বাধা কিহে দিছে। যেতিয়া আমি কিবা এটা কাম কষ্ট বা পৰিশ্ৰম নোহোৱাকৈ কৰোঁ, তেতিয়া আমি আনন্দ পাওঁ আৰু তেতিয়াই আমাৰ মগজুৱে স্থিতি হেৰুৱায়। বাৰে বাৰে সেই কষ্ট নোহোৱা কামটোকে কৰি থাকিব মন যায়। কিয়নো আমাৰ মগজটো এনেকুৱাই। যদি আমাৰ মগজটোক আমি নিজৰ বন্ধু বুলি ভাবোঁ, কিন্তু আচলতে সি আমাৰ শত্ৰুহে। কিয়নো যিটো বস্তু তোমাৰ লক্ষ্যপ্ৰাপ্তি হোৱাত বাধা দিয়ে, সি তোমাৰ কেতিয়াও বন্ধু হ'ব নোৱাৰে। এইটো কথা তুমি এতিয়া বুজি নাপালেও এদিন নহয় এদিন বুজি পাবা। তুমি যদি ভাবা যে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপত ভাল ডিপি লগালে তোমাৰ যি সত্য সেয়া লুকাই যাব, তেন্তে সেইটো তোমাৰ ভুল। আমি জুইৰ দ্বাৰা খাদ্য সিজাবও পাৰোঁ আৰু নিজকো জ্বলাব পাৰোঁ। ঠিক সেইদৰে মোবাইলৰ সুব্যৱহাৰো আছে আৰু দুৰ্ব্যৱহাৰো আছে। সেইটো নিজৰ ওপৰত কথা যে তাক কিদৰে ব্যৱহাৰ কৰা হয়। যদি আপুনি ভাবে খালী সময়ত মোবাইলত গেম, ছ'চিয়েল মিডিয়াত সময় বৰবাদ কৰাতকৈ মহান লোকৰ বুক অডিঅ', ছাকচেছ ষ্টৰী, তেনেধৰণৰ শিক্ষামূলক অডিঅ' ভিডিঅ' শুনি তাৰ পৰা বহুত জ্ঞান ল'ব পাৰে, যাৰ পৰা আপুনি জীৱনত লক্ষ্য ল'ব পাৰিব আৰু তেতিয়া আপোনাৰ পঢ়াত মন বহিব। যদি পঢ়া শুনাত একেবাৰে মন নবহে, তেতিয়া আপুনি এইটো জানিব যে আপোনাৰ জীৱনৰ একো লক্ষ্য নাই। আপুনি আপোনাৰ সপোনক লৈ, আপুনি আপোনাৰ জীৱনক লৈ এতিয়াও চিৰিয়াছ নহয়। যদি তুমি সঁচাকৈয়ে ভাবা যে মোৰ পঢ়া শুনাত কেনেকৈ মন বহুৱাম, তেন্তে প্ৰথমে তোমাৰ জীৱনত এটা লক্ষ্য স্থাপন কৰিব লাগিব। নিজৰ মাইণ্ডটোক এইটো কথা ক্লিয়াৰ কৰি দিব লাগিব যে মোৰ লক্ষ্য কি, মোক লাগে কি, যাৰ কাৰণে এটা প্লেন বনাব লাগিব আৰু তাৰ কাৰণে মই কি কৰিব লাগিব এইটো কথা তুমি নিজক ক্লিয়াৰ কৰি দিব লাগিব। নিশ্চিতভাৱে যদি তাত পঢ়াৰ কথা আহে, তেতিয়া তুমি পঢ়াৰ পৰা পলাব নোৱাৰিবা। তেতিয়া তোমাৰ মনটোৱেও ক'ব যে অলপ পঢ়ি লওঁ, কিয়নো তুমি তাক আগতেই ক্লিয়াৰ কৰি দিছা যে মই কিয় পঢ়িছোঁ। আপুনি চাগে এইষাৰ কথা শুনিছে, পৰিস্থিতিয়ে মানুহক সকলো কৰিবলৈ বাধ্য কৰায়। উদাহৰণস্বৰূপে, যদি আপোনাৰ পিয়াহ লাগে, তেতিয়া আপুনি পানী খাবৰ বাবে আপোনাৰ গিলাচটো উঠাবৰ মন নগ'লেও আপুনি গিলাচটো হাতত উঠাব লাগিব, কিয়নো পিয়াহ লাগিলে পানী খাবই লাগিব আৰু পানী খাবৰ কাৰণে গিলাচটো উঠাবই লাগিব। ঠিক সেইদৰে যদি আজি তোমাৰ পঢ়িব মন নাই যোৱা, কাৰণ তুমি কিয় পঢ়িব লাগে তাক বিচাৰি নাই পোৱা। সেইবাবে তুমি জীৱনত তোমাৰ লক্ষ্য থিৰাং কৰা আৰু সেই লক্ষ্য প্ৰাপ্তি কৰিবৰ কাৰণে তুমি এনেকুৱা কাম কৰিব লাগিব যে তুমি আজিলৈকে কৰা নাই। লাগিলে সেইটো পঢ়া শুনাই হওক বা অন্য কিবা কামেই হওক। তুমি নিজক 3টা প্ৰশ্ন কৰি লোৱা। 1. মোৰ জীৱনৰ লক্ষ্য কি? 2. লক্ষ্য প্ৰাপ্তি মই কি কাৰণে কৰিব বিচাৰোঁ? 3. মই পঢ়া শুনা কৰাটো জৰুৰী নেকি? ভালদৰে নিজৰ প্ৰশ্নকেইটা সুধিবা, তেতিয়া তুমি উত্তৰ পাই যাবা আৰু যেতিয়া তুমি উত্তৰ পাবা, তুমি পঢ়াত মন বহোৱাৰ কাৰণ পাই যাবা। যদি এতিয়াও তুমি তোমাৰ উত্তৰ পোৱা নাই, তেতিয়াহ'লে তুমি নিশ্চয় পঢ়া শুনা এৰি মা দেউতাৰ সপোন ভাঙি নিজৰ ভৱিষ্যত বৰবাদ কৰিব পাৰা। চইচ ইজ ইয়ৰ।